গাইছ চাউলি আহি কিনি এইবিলাক কি চাই আছো চাওক কিমান মানুহ ইয়াতে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে কেনে আছে আশা কৰোঁ ভালে আছে। ৰাতি 3টা ভিডিঅ' আপলোড কৰিলোঁ, তো আজি দিলোঁ। তো ৰাতি মানে কি ৰাতিৰ প্ৰগ্ৰেম হয়, সেইকাৰণে তো ভাবিলোঁ ৰাতিয়ে ভিডিঅ' বনাই থাকোঁ। তো আজি দুৰ্গা পূজা শুভেচ্ছা জনালোঁ। তো আমাৰ ইউটিউবৰ কোনো হিন্দু মুছলিম নাই, তো যিটো ফেষ্টিভেল হ'ব তাতে যাম ভাবিছোঁ আৰু আপোনালোকক দেখাম। এতিয়া মই দুৰ্গা পূজাৰ যে ফাংচন হৈ আছে, তো সেইটোৰ কাৰণে কেম্পত যাই আছোঁ। তো আপোনালোকে নিশ্চয় শুনা পাইছে ইয়াৰ পৰা। তো মই তাতে যাই আছোঁ আৰু কেইটামান পাৰ্টনাৰে যাই আছে, ফ্ৰেণ্ড যাই আছে মোৰ লগত 3-4টামান। তো অলপমান এনজয় কৰি আহোঁ, যাই কিনি ঘূৰি আহোঁ আৰু আপোনালোকে চাই থাকক। তো ভাল লাগিব, তাতে ডেন্স হ'ব আৰু আপোনালোকে আমাৰ মইতো ভিডিঅ' এতিয়ালৈকে দিয়া নাই কেম্পৰ। তো কেম্পৰ ভিডিঅ' ভাবিছোঁ এটা দিম। তো আমাৰ ইয়াতে কেম্প আছে ফৰিপেটীয়া বেটেলিয়ন বুলি কোৱা হয়। তাতে যাম এতিয়া, যাই কিনি অলপমান ফাংচনটো চাই আহোঁ আৰু আপোনালোককো দেখাই থাকোঁ। তো বলক যাওঁ আগত। চবকেইটা ফ্ৰেণ্ড আহি গ'ল এতিয়া আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক। তো এটা ফ্ৰেণ্ডে তো দাড়িকেইটা দাড়ি চাচিছে, সেইকাৰণে লাজৰ কাৰণে মাস্ক পিন্ধি আছে। তো আপোনালোকক দেখাই আছে, তাক এইটো মাস্ক পিন্ধি আহিছে। তো অলপমান দেখাই দি গাইছ। তো পুৰা লাজ পাই আছে। তো ফাৰ্ষ্ট দাড়ি কাঢ়ি আহিছে। তো ইয়াৰ পৰা চাওক চাইছে কেনেকুৱা কৰি আছে। তো বহুত লাজ পাইছে। তো আজি ফাৰ্ষ্ট কাঢ়িছে, সেইকাৰণে তো আপোনালোকে তো বহুত কেইটা আহিছোঁ। তো 6-7জন মান আহিলোঁ। তো ভাবিছোঁ ইমান ডাঙৰ নকৰোঁ ভিডিঅ'টো, আজি অলপমান সৰুকৈ বনাম। তো সেইটোৰ কাৰণে ইমান নেদেখাওঁ, ডাইৰেক্ট আপোনালোকৰ কেম্পত যাই কিনি ডেন্স কেইটা দেখাম। তো আপোনালোকে চাই থাকিব। ঐ কি কৈ আছে এইবিলাক? তো ঐ সুনীল কিবা কৈ দি। এই কিবা কৈ দিম মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভালকৈ শ্বেয়াৰ কৰিব। সেইটো আমাৰ ভাল ব্লগ বনাম আমি ভৱিষ্যতত। খালি দৌৰি মাৰি থাকে তো বলক যাই কিনি আপোনালোকৰ ভিতৰত যাই কিনি দেখাই আছোঁ। আহি চালোঁ তো এতিয়ালৈকে তো আজি নহয় না গাইছ। তো আজি হোৱা নাই, তো কালি হ'ব ভাবিছোঁ। সেইকাৰণে তো আজি আৰু গুচি যাই আছোঁ। তো সেইকাৰণে মানে কি এনেই ফূৰ্তি কৰিব আহিলোঁ। তো সেইকাৰণে ভাবিলোঁ তো আজি নহয় ফাংচন, তো কালি হ'ব বোলে। সেইকাৰণে অলপমান ভাবিলোঁ যে অলপমান ফুৰিবলৈ যাওঁ। তো অলপমান ফুৰি কিনি আহোঁ, তাৰপিছত ঘৰত যাম। তো আপোনালোকে চাই থাকক। তো আজি আহি কিনি বেকাৰ হ'ল। তো কালি মজা হ'ব। তো আপোনালোকে কালি হ'ব। তো আৰু আজি মানে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰিব নালাগে গাইছ। তো আজিও কৰি দিব। তো কালি হ'ব। তো ইয়াৰ পৰাই কণ্টিনিউ কৰিম ভিডিঅ'টো, আপোনালোকে চাব। তো কালি আহিম। তো কালি আপোনালোকৰ ডেন্স দেখাম। তো আজি বেকাৰ হ'ল আহি কিনি। তো বলক মাইণ্ডটো চেঞ্জ হৈ গ'ল, সেইকাৰণে ভাবিলোঁ যে হাউলি অলপমান খোজকাঢ়ি আহোঁ। তো চবকেইটা জোখৰ বোলা ন, সেইকাৰণে তো ক'লোঁ যে হাউলি যায় কিনি ঘূৰি আহোঁ। তো চবকেইটা ক'লে যে বলক হাউলি যায়। তাৰপিছত ইয়াতে হাউলি আহি পালোঁ। তো এতিয়া অলপমান হাউলি ঘূৰি কিনি চাই কিনি তাৰপিছত ঘৰত যাওঁ। আৰু মাস্ক হাঁহি আছে। তো ইয়াতে বোলে আমৃতি না কি কয় সেইটো পোৱা যায়, সেইটো খাই কিনি তাৰপিছত ঘৰত যাম। তো সেইকাৰণে ভাবিলোঁ যে অলপমান হাউলিত আহিছোঁ, তো এইটো খাই কিনি যাওঁ। তো ভাল লাগে বস্তুটো খাই কিনি। তো চবকেইটাই এতিয়া লাইন চেঞ্জ কৰি হাউলিতে আহি গ'লোঁ। তো ক'ৰ পৰা ক'ত আহি গ'লোঁ। তো চাউলি আহি কিনি এইবিলাক কি চাই আছোঁ চাওক কিমান মানুহ। কিমান মানুহ ইয়াতে চাইছে। তো হাউলি চব জাগাত ঘূৰিম আজি, মানুহ ভিতৰত আহিলোঁ। অলপমান লাইট জ্বলি আছে, সেইফালে চাই আহোঁ অলপমান চাই কিনি। তো এইভাগে আছে। তো বহুত সুন্দৰকৈ সজাইছে ইয়াতে। তো চাইছে বহুত মজা কৰি দিছে। তো অলপমান ভিতৰত যাই কিনি চাই আহোঁ কেনেকুৱা আৰু ভিতৰত বনাইছে। বাপৰে বাপ বহুত মজা হৈছে ৰাইজ। তো তাৰ পৰা ঘূৰি আহিলোঁ। তো এতিয়া আৰু ঘৰত যাব লাগে। তো কিবা কিবি কিনিলোঁ। তো আমৃতি আৰু কিবা কিনিলোঁ। এতিয়া খাম বহি কিনি তাৰপিছত
ঘূৰা হৈ গ'ল তো হাউলি বজাৰ তো আপোনালোকে যিটো ভাবিছিলোঁ যিটো ভিডিঅ' দিব খুজিছিলোঁ সেইটো নহ'ল তো তাৰ কাৰণে চৰি তো কালি দিম এইটো আপোনালোকে কমেণ্টত জনাব এইটো ভিডিঅ'টো কালি দিম আজি যিটো ভাবিছিলোঁ সেইটোতো নহ'ল তো এনেই অলপমান ঘূৰিলোঁ দুৰ্গা পূজাৰ কাৰণে তো ইয়াতে তো কিবা কিনিলোঁ এতিয়া আমিতি এইবিলাক খাই কিনি তাৰপিছত ঘৰত যাই এইটো কিনিছোঁ কেনেকুৱা কৰি আছে তো ইয়াতে আৰু কিবা বুট আছে তো এইটো খাই কিনি তাৰপিছত ঘৰত যাব লাগে খাই কিনি টেষ্ট কৰি লওঁ তো ইয়াকলে নাখাই বোলে ভালকে বহুত মজা হৈছে গাই একেবাৰে ধুনীয়া মানে বঢ়িয়া হৈছে ঐ কেনে হৈছে ভাল হৈছে দেই ঐ কেনে হৈছে বঢ়িয়া আছে তো মজা খাই মানে আজি মজা পাইছোঁ বহুত আজিতো আমাৰ কাৰণে বহুত ধুনীয়া দিন তো আজিৰ ভিডিঅ' ইমানখিনি আছিল তো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব